হেল্ল' ভিউৱাৰ্ছ, পুনৰ এটা সোৱাদ লগা আৰু সুন্দৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু আজিৰ এই ৰেচিপিটো হৈছে মিঠা ভেজ পোলাও, অৰ্থাৎ চুইট ভেজ পোলাও। আৰু আমি ডাঙৰেই হওক বা সৰুৱে ল'ৰা ছোৱালীয়ে হওক, সদায় একেধৰণৰ খানা খাই ভাল নালাগে, নহয় জানো? সেয়ে এই ৰেচিপিটো খুব এটা সহজ ৰেচিপি। আপোনালোকে ঘৰত বনাই নিজেও খাব পাৰিব আৰু আনকো খুৱাই খুব ভাল পাব। তেন্তে এই ৰেচিপিটোনো মই কেনেকৈ বনালোঁ তাকে চাওঁ বোলো। ভেজ পোলাওখিনি বনাবলৈ এয়া ল'লোঁ বাসমতি ৰাইচ। ইয়াত মই 200 গ্ৰাম বাসমতি ৰাইচ লৈছোঁ। আপোনালোকৰ প্ৰয়োজন অনুপাতে কম বেছি কৰিব পাৰিব। আৰু এইখিনি ভালদৰে ধুই পানীখিনি টুকি ৰাখি লৈছোঁ। আৰু যিহেতু ভেজ পোলাও বনাম, তাৰ কাৰণে মই কিছুমান ভেজিটেবলছ লৈছোঁ। যেনেকৈ ল'লোঁ গাজৰ, আৰু এই গাজৰখিনি মিহি মিহিকৈ দীঘল দীঘলকৈ কাটি ল'লোঁ। আৰু লগত লৈছোঁ অলপমান মটৰ আৰু ল'লোঁ কাজু আৰু খিচমিচ। আনফালে এটা কুকাৰত অলপ ৰিফাইন অইল দিলোঁ আৰু তাতে 2 টিস্পুন ঘি এড কৰি গৰম হ'বলৈ দিলোঁ। তেলখিনি ধুনীয়াকৈ গৰম হোৱাত ইয়াতে দিলোঁ ½ টিস্পুন জিৰা, গোটা জিৰা আৰু ডালচেনি এডোখৰ ভাঙি অকণমান সময় ফ্ৰাই হ'বলৈ দিলোঁ, যাতে ইয়াৰ কালাৰটো অকণমান চেঞ্জ হওক। কিছু সময় ফ্ৰাই কৰাৰ পিছত ইয়াতে দিলোঁ পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ দীঘল দীঘলকৈ। আৰু এইখিনি এতিয়া কিছু সময় ফ্ৰাই কৰিম। পিঁয়াজখিনিৰ যাতে কালাৰটো চেঞ্জ হৈ যায় সিমানখিনিলৈকে ফ্ৰাই কৰিব লাগিব। আৰু এয়া দেখা পাইছে পিঁয়াজখিনি কালাৰ চেঞ্জ হ'ল। আৰু ইয়াতে দি দিছোঁ মই এখিলা তেজপাত। লগতে ইয়াত এড কৰিছোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট প্ৰায় ½ টিস্পুন। আৰু সেইখিনিও এতিয়া ভালদৰে পিঁয়াজখিনিৰ লগত ফ্ৰাই কৰি ল'ম, যাতে যি আদা নহৰুৰ যি গোন্ধ আছে সেই গোন্ধখিনি যাতে নাইকিয়া হৈ যাওক আৰু ধুনীয়াকৈ ফ্ৰাই হৈ যাওক। কিছু সময় ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া ইয়াতে দিলোঁ যিখিনি কাটি লৈছিলোঁ ভেজিটেবলছ, অৰ্থাৎ গাজৰ আৰু মটৰখিনিও এড কৰি দিম। আপোনালোকে ইয়াত ফ্ৰেঞ্চবিন আৰু আলু যদি বিচাৰে সৰু সৰুকৈ কিউবছত কাটি আলুও এড কৰিব পাৰে। ভেজিটেবলছখিনি সম্পূৰ্ণ আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী এড কৰিব পাৰিব। আৰু ইয়াতে ভালদৰে এতিয়া এইখিনি ভাজি ল'লোঁ। আৰু নেক্সট ইয়াত এড কৰিছোঁ নিমখ। আৰু নিমখ মই এতিয়া এড কৰিলোঁ, আৰু প্ৰয়োজন হ'লে মই পিছত আৰু অলপ এড কৰিম। আৰু লগতে ইয়াত এতিয়া এড কৰিম চেনি। যিহেতু মই অকণমান মিঠা হোৱাকৈ পোলাওখিনি বনাইছোঁ, আপোনালোকে যদি অকল নিমখীয়া বনাব বিচাৰে তেন্তে চেনিটো এভইড কৰিলেই হ'ব। অকল নিমখ দিও আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে, খুব সোৱাদ লগা হয়। আৰু এইখিনি এতিয়া ফ্ৰাই কৰি লৈছোঁ কিছু সময় ফ্ৰাই কৰা হৈ গ'ল। আৰু ইয়াতে এতিয়া এড কৰিছোঁ যিখিনি মোৰ ড্ৰাই ফ্ৰুটছ আছিলে, অৰ্থাৎ কাজু আৰু খিচমিচ, সেইখিনি এড কৰি ল'লোঁ আৰু ফ্ৰাই কৰি ল'লোঁ। ধুনীয়াকৈ ভেজিটেবলছখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু ইয়াত এতিয়া এড কৰিম মই যি তিয়াই থৈছিলোঁ চাউলখিনি, তিয়াই ধুই লোৱা চাউলখিনি এড কৰি দিছোঁ। আৰু চাউলখিনি দি কিছু সময় ফ্ৰাই কৰি ল'ম। আৰু এইখিনিতে এটা কথা কওঁ যে যেতিয়া আমি ভেজিটেবলছবিলাক এনেকৈ ফ্ৰাই কৰি থাকোঁ, কেতিয়াবা কি হয় তাৰ কালাৰটো অকণমান বেলেগ হৈ যায় ফ্ৰাই কৰোঁতে। সেইকাৰণে ফ্ৰাই কৰি থাকোঁতে যদি অকণমান চেনি দি দিয়া যায়, তাৰ ভেজিটেবলছৰ কালাৰ যিটো থাকে সেইটো ঠিক একেধৰণে হৈ থাকে, চেঞ্জ হৈ নাযায়। আৰু আপোনালোকে দেখা পাইছে ধুনীয়াকৈ চাউলখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু ভেজিটেবলছখিনিৰো কালাৰটো খুব ধুনীয়া হৈ আছে, যিহেতু মই ইয়াত চেনিও এড কৰিছোঁ। এতিয়া মই প্ৰয়োজন অনুপাতে ইয়াত পানী এড কৰিছোঁ। ভাত বনাওঁতে যেনেকৈ পানী এড কৰোঁ ঠিক তেনেকৈ এড কৰিছোঁ মোৰ প্ৰয়োজন অনুপাতে। আৰু ভালদৰে এবাৰ লৰাই দিছোঁ। খুব এটা ধুনীয়া উতল আহিবলৈ দিলোঁ। আৰু গেছৰ ফ্লেমটো এতিয়া হাই কৰিয়ে ৰাখিছোঁ। আৰু এইটো সময়তে মই কিছুমান পিঁয়াজৰ এনেকৈ পেটেলছ উলিয়াই ৰাখিছিলোঁ, আৰু সেইখিনি ইয়াত এড কৰি দিছোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি ৰাখিম আৰু কুকাৰৰ ঢাকনাখন লগাই এটা চিটি আহিবলৈ দিম। আৰু তাৰপিছত কুকাৰটো ঠাণ্ডা হ'বলৈ দিম। কুকাৰটো ঠাণ্ডা হোৱাত মই কুকাৰৰ ঢাকনাখন খুলিলোঁ। আৰু এয়া দেখা পাইছেনে খুব ধুনীয়াকৈ আমাৰ পোলাওখিনি ৰেডি হৈ গ'ল। এতিয়া মই এটা বাউলত উলিয়াই ল'ম আৰু তাৰপিছত আপোনালোকক দেখাইছোঁ। আৰু এয়া আমাৰ আজিৰ টেষ্টি অলপ চুইট টাইপৰ মিঠা ভেজ পোলাও ৰেডি হৈ গ'ল।
আপোনালোকে সকলো ধৰণৰ কাৰীৰ লগতে এই পোলাও খাব পাৰে আৰু খাবলৈ খুব সোৱাদ লগা হয়। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই তেন্তে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰিব আৰু কেনে পায় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।